হাই গাইজ, আফ্ৰিন কেকছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই এটা ল'লোঁ চকলেট কেক বনাবলৈ। এইটো চাওক, মই এটা স্পঞ্জটো এটা দুটা লেয়াৰ কাট কৰি ল'লোঁ। এখন হাফ কেজি প্লেন, তাত অলপ ক্ৰীম সানি প্ৰথম লেয়াৰটো এনেদৰে চেনি পানী দি ল'লোঁ। তাৰপিছত অলপ ক্ৰীম দি ছেকেণ্ড স্পঞ্জটো দিলোঁ। তাৰ এনেদৰেই মই এটা পাইপিং বেগৰ সহায়ত ক্ৰীমখিনি এপ্লাই কৰিলোঁ। এয়া চাওক, ছাইডটো প্ৰায় হৈ গৈছে। তাৰপিছত ওপৰতো তেনেদৰেই মই দি দিম। মোৰ এটা পাইপিং বেগৰ নুজুল ভৰোৱা আছিল, মই সেইটোৱে দি দিলোঁ। আপোনালোকে চিম্পুল পাইপিং বেগৰ আগটো কাটিও দিব পাৰিব। এতিয়া এখন স্ক্ৰেপাৰৰ সহায়ত মই কেকটো পলিচ কৰি ল'ম। এয়া চাওক, পলিচ হৈ গ'ল। এতিয়া মই এটা কণ্টেইনাৰৰ পৰা, মই যিহেতু চকলেটবোৰ কণ্টেইনাৰত থওঁ, ডাৰ্ক চকলেট 50 গ্ৰাম কাটি ল'লোঁ। তাত অলপ হুইপ ক্ৰীম দিলোঁ। এনেদৰে মই মগ এটাত পানী লৈ, এয়া চাওক, ডাবল বইলৰ সহায়ত পানীখিনি উতলিলেই মই নমাই দিলোঁ, কাৰণ চকলেটখিনি তাত দিলেই এনেদৰে ইমান ধুনীয়াকৈ হৈ গ'ল। মই এতিয়া এখন চুৰিৰ সহায়ত এনেদৰে মিলাই দিলোঁ চকলেটখিনি। এয়া চাওক, চকলেটখিনি কেনেদৰে তললৈ বৈ আহিল। এয়া চাওক মোৰ কেকৰ ফাইনেল লুক। যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব। আমাৰ চেনেলৰ নাম আফ্ৰিন কেকছ।